সম্মানীয় সভাপতি ৰঞ্জিত মহাজন ডাঙৰীয়াই এতিয়া অনুৰোধ জনাইছে।
সন্তানটো ভাঙি গুচি গ'ল পাগল হ'ল বেচাৰী পাগল হ'ল পাগল বনালে কথাগুলি আস্তে ধরে এইখন উপলব্ধ নিত্যানন্দ সভাত বন্দে মাতৰম ধ্বনিৰে ৰাইজে প্ৰতিবাদ কৰে আৰু জ্বালা হৈ আগবাঢ়ে ৰিহাবাৰীত তুলাৰাম কেওটৰ লগত ৰাইজৰ মুখামুখি হয় ব্ৰিটিছ চৰকাৰৰ পদান্ত হৈ চাকৰি কৰা আৰক্ষী বিষয়া তুলাৰাম কেওটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া পৰিশ্ৰমৰ যিসকল দৰ্শকে বেৰুৱা নাটকখন চাম বুলি ভাবি আছে তেওঁলোকক টিকট ঘৰৰ পৰা টিকট সংগ্ৰহ
চাউল নেদি খৰি আইঠেৰ ঘৰ লৰি চৰি আইঠেৰ ঘৰৰ জানো চৰন্তে সোণাৰ ভৰি পুৰন্তে
আমি বুঝিলে হয় কি করকে আছে পলু কেনেকে বান্ধৰি এই পলু লেটা এই আপুচি বৈ এই চাইছো খাব পাৰি খাই দি এটা বাকি আছে এই পলু কেনেকে সেই মানুহ পুলিও খাই এৰা কৈছো এই পাছে উলগা পুলি
তাৰে কাপোৰ ধুৱে মানে পাতলা এই কাপোৰ মুগাৰ কাপোৰ দুটা বেল ক'ৰ পৰা আহিছে আমি বজালি বতৰ এইটো আউট কৰিছা এইবিলাক আনা নহয় বেনিফিচিয়াৰী লেভেল পইচা মানে বাগিচাৰ